কথা হ'ল যে আমাৰ মেনিফেষ্টো কমিটি আছে, সকলো দলৰে থাকে, আমাৰো আছিলে। আৰু এই মেনিফেষ্টো কমিটি মানে ষ্টেট মেনিফেষ্টো কমিটিৰ চেয়াৰমেন হ'ল প্ৰদ্যুৎ বৰদলৈ। আৰু প্ৰদ্যুৎ বৰদলৈয়ে 4টা গ্ৰুপত মেনিফেষ্টো কমিটি কৰিছে আৰু গোটেই অসমত যিমান জিলাই এই মেনিফেষ্টো কমিটি গৈছে। আগতে আছিলে যে মেনিফেষ্টো বা ইস্তাহাৰ মানে প্ৰস্তুত কৰা হয় অফিচতে, পাৰ্টি অফিচতেই মানে বহি মানে কৰা হয়, প্ৰস্তুত কৰা হয়। এইবাৰ গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি, তেখেতৰ নিৰ্দেশত আমি নতুনকৈ এইটো কৰিবলৈ বিচাৰিছে যে মেনিফেষ্টো ইস্তাহাৰ ৰাইজৰ পৰা হওক, ৰাইজে মানে কি বিচাৰে, ৰাইজে কেনেধৰণৰ আঁচনি বিচাৰে, আমাৰ যদি আমি চৰকাৰ হৈ যায় আমাৰ পৰা কেনেকৈ আঁচনিবিলাক আমি প্ৰস্তুত কৰিম সেইটো ৰাইজেহে ক'ব। আৰু সেইকাৰণে ৰাইজৰ লগত আমি বাৰ্তালাপ কৰি সেই আলোচনা, সেই ইস্তাহাৰবিলাক বা আমাৰ যিবিলাক ডিমাণ্ড বা যিবিলাক আছে সেই আঁচনিবিলাক আমি ল'বৰ কাৰণে প্ৰস্তুত কৰিম। আমি ইয়াত ল'ম, লোৱাৰ পিছতে ষ্টেটত আকৌ আলোচনা হ'ব আৰু ষ্টেটে ইলেকশ্যনৰ আগে ইস্তাহাৰ মানে তেওঁলোকে প্ৰস্তুত কৰিব আৰু প্ৰকাশ কৰিব। এইখিনিয়ে মূল কথা। 26ৰ যি নিৰ্বাচন আহি আছে, বিধানসভা নিৰ্বাচন, আপোনালোকৰ যি দলৰ ৰণকৌশল কেনেধৰণে আপোনালোকে? নাই, সেইটো অৱশ্যে আমাৰতো অকল মানে ইস্তাহাৰ প্ৰস্তুত কৰাৰহে আমাক দায়িত্ব দিছে। বাকীখিনিতো আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটি আছে আৰু জ্যেষ্ঠ নেতাসকল আছে, গৌৰৱ গগৈ সভাপতি আছে, গতিকে তেওঁলোকে সেইটো কৰিব। মুঠতে কংগ্ৰেছ কেনেকৈ আহে তাৰ কাৰণে সকলো ফালৰ পৰা প্ৰস্তুত চলি আছে আৰু তেওঁলোকে সেইটো আগবঢ়াই দিব। কংগ্ৰেছৰ আপোনাৰ প্ৰাৰ্থীৰ এগৰাকী প্ৰাৰ্থীৰ 50,000কৈ লয় টিকটৰ নামত লোৱা? নহয়, সেইটোতো এটা ফি হিচাপে লোৱা হৈছে। আগতেতো 1 লাখকৈ লোৱা হৈছিলে, এইবাৰ 50,000কৈ ফি হিচাপে মানে সেইটো লোৱা হ'ব। সেইটো পাৰ্টিৰ বিজেপি আজিৰ পৰা দেৱাল লেখনৰ জৰিয়তে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। সেইটো তেওঁলোকৰ কথা, কিন্তু নিয়মমতে আগতীয়াকৈ দেৱাল লিখন বোধহয় হ'ব নালাগে। তেওঁলোকে কেনেকৈ কৰিছে, তেওঁলোকৰ চৰকাৰ আছে, তেওঁলোকৰ নীতি নিয়ম আছে, তেওঁলোকে কৰিছে। কিন্তু তাৰ কাৰণে এতিয়া আমি যদি দেৱাল লিখন আগৰ পৰা আৰম্ভ কৰিম তো আমাৰ হয়তো ফাইন ভৰিব লাগিব, সেই লিখনৰ কাৰণ মচাব লাগিব, মচিব লাগিব, এইবিলাক। গতিকে তেওঁলোকে কেনেকৈ কৰিছে তেওঁলোকৰ কথা, আমাৰ লগত কথা নাই। ভোটাৰ তালিকাত অচিনাকি মানুহৰ নাম যে ওলাইছে, নাই, সেইবিলাক আকৌ ঠিক ঠাক কৰিবলৈ কৈছে। প্ৰতিটো বুথত যাতে সেই মানে কোনোবা যদি অন্যায়ভাৱে যদি কাৰোবাৰ ভোটাৰ তালিকাত সোমাইছে সেইবিলাক কেনেকৈ আমি বাছি উলিয়াম, সেইবিলাক প্ৰস্তুতি ইতিমধ্যে চলি আছে। আৰু সেইবিলাক মানে শেষতহে গম পোৱা যাব, যিটো ফাইনেল যিটো এই ভোটাৰ তালিকা প্ৰস্তুত হ'ব তেতিয়াহে গম পোৱা যাব যে কিমান বাদ গৈছে। ঠিক আগতেতো মৃত্যুৰ মানুহকো, মৰা মানুহৰো নামবিলাক আছিলে, কিন্তু সেইবিলাক মানে এই লোকেল যিবিলাক বুথ কমিটি যিবিলাক আছে, ব্লক কমিটি আছে, সেইবিলাকে তেওঁলোকে চালি জাৰি চাব যে কোনজন মৰিছে, কোনজন আছে, তেওঁলোকেহে জানিব। গতিকে সেইখিনি প্ৰস্তুতো চলি আছে। ধন্যবাদ।